জয় হিন্দ দোস্ত, আপোনালোকৰ মাজলৈ আৰু এটা নতুন পদৰ আপডেট লৈ আহিছোঁ। কোনটো পদৰ আপডেট লৈছোঁ সম্পূৰ্ণ ভিডিঅ' চাব। তাৰ আগতে যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ জব ইনফৰ্মেশ্যন ভিডিঅ'বোৰ আমি আগতীয়াকৈ আমাৰ চেনেলত প্ৰভাইড কৰি থাকোঁ। আৰু এই ভেকেঞ্চিটো হৈছে CSIR অৰ্থাৎ কাউন্সিল অফ চাইণ্টিফিক ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। ইয়াত টোটেল ভেকেঞ্চি দেখা পোৱা যাব 444টা। আৰু ইয়াৰ অনলাইন ষ্টাৰ্ট হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 12/1/2024। আৰু ইয়াত আপোনালোকে দেখা পোৱা যাব ছেকশ্যন অফিচাৰৰ কাৰণে আছে 76টা পোষ্ট। ইয়াত আপোনালোকে চালাৰী পাব 47,600ৰ পৰা 1,51,100ৰ ভিতৰত। আৰু ইয়াত এজ লিমিট দিয়া আছে 33 ইয়াৰ্ছ। 33 ইয়াৰ্ছৰ ওপৰত হ'লে নহ'ব। আৰু নেক্সট হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। ইয়াত আপোনালোকে টোটেল ভেকেঞ্চি দেখা পোৱা যাব 368টা। আৰু ইয়াত আপোনালোকে চেক আউট কৰি ল'ব। কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চিবোৰ দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব। আৰু ইয়াত আছে এজ ৰিলেশ্যন দিয়া আছে SC ST কাৰণে 5 ইয়াৰ্ছ, OBC কাৰণে 3 ইয়াৰ্ছ, PWBD কাৰণে আছে 10 ইয়াৰ্ছ, PWBD SC ST কাৰণে আছে 15 ইয়াৰ্ছ। আপোনালোকে ইয়াত দিয়া আছে, আপোনালোকে পূৰা চেক আউট কৰি ল'ব, ধুনীয়াকৈ চেক আউট কৰি ল'ব। আৰু এই পদবোৰৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, ইউনিভাৰ্চিটি ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদবোৰৰ কাৰণে এলিজিবল হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ গাইছ।